Bara. Model dia, betul. Boleh. Pernah dia model itu. 25. আর বাকি চলে যাবে তো বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ তেওঁলোকে মুখা শিল্প জীয়াই ৰাখিছে বা জোৰদাৰ হাত চপৰি আমাৰ তিনিজন যুৱকৰ বাবে আৰু জুবিন দা থেংক ইউ দীঘল দাদা এতিয়া আমি সকলো সাজু আছো নে ফৰ দ্য মেচ আপ পাৰফেক্ট Hello, check. Itu tuh alirannya punya yang khas. Kopola naik kan ada. Halo, cek.
check. Check. Hello, check. Hello, check. Hello, check. Hello, check. Hi. Hello. একটু পড়াবো লাগিব Hello. হেল্ল' এইটো কম আছে হেল্ল' কম আছে Hello. হেল্ল' Check. হেল্ল' আহিছে হেল্ল' Hello, check. Hello. নমস্কাৰ জ্ঞাপন কৰিছো সকলোকে আৰু জুবিন দাক জন্মদিনৰ শুভকামনা জনাই আমি দিগন্ত ছাৰৰ ষ্টুডেণ্টখিনিয়ে এটা মেচক ৰেডি কৰিছিলোঁ আশা কৰিছো আপোনালোক সকলোৱে ভাল পাব আৰু আমাৰ লগত অকণমান গুণগুণলাই আমি বিৰাট ভাল পাম ধন্যবাদ মুকুরার রঞ্জন রঞ্জন আজিও করবা আজাসো দিন যায় রাতি যায় তোমাকে ডাকতে চাই পোহরে কন্দু এধারে নিঃসকায় গুন 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 আহি জন্ম হতে সেমেকা চকুলো দুগালতে নিজালত ৰাতি বন তেতিয়াকে খুৱাব খেলিব ৰদেশতে তুমি দিবাই দিবা রং দিবা দুচকু মরমে বুকু পসা ওরে সুই যায় ওরে সুই যায় বুকুতে অগনি জ্বলা মহরে মনমে উসি জোরে জোরে হল মাথুসাই মহরে মনমে উসি
জলি জলি রয় মাথো এই বুকু মনবৰ বাহিৰে মোৰ ভুলিবলে আছে কিনো মিঠা মিঠা খবৰে দি থকা মৰম জানো রং দিয়া মরম রং ভাল পোৱা সাজাম ৰংধেনু রং জীবনৰে ফুলৰে সাজাম ৰংধেনু তুমি মোৰ মন তথাপিতো তুমি দূৰ দূৰ ভালৰ গান বহু গানো বাৰসাতে হিৰ হলো অপুৰাহে যায় দুখ বিগৰাব মিঠৰ মিঠৰ মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত আজিও যেন বুঝু বাবে আসি তথাপি তুমি দূৰে দূৰে থাকিবা কিবা আৰু জ্বলাই পুৰা জুই হৃদয় নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ ধন্যবাদ বহুত ধন্যবাদ
মই গাম তাৰপিছত সকলোৱে সহযোগ কৰিব পাৰিব নাই ফেচলাইটবিলাক লাগিব কিন্তু দেই আৰু একেলগে All right, ladies and gentlemen, boys and girls, make some noise for Sanitya Bhuya! Etiana lagi se birthday celebrate kori asu jen. Exactly. Zubeen Garg জন্মদিনৰ বহু শুভেচ্ছা জনাইছো আৰু আছে বহু নীতি তথাপি হৈ আছে অনীতি দুৰ্নীতি তাকে ফাদিল কৰিবলৈ আহি আছে ৰাজনীতি আছে বহু নীতি তথাপি হৈ আছে অনীতি দুৰ্নীতি তাকে ফাদিল কৰিবলৈ আহি আছে ৰাজনীতি অহা 23 ডিসেম্বৰ তাৰিখে আপোনালোকৰ ওচৰৰ ছবিগৃহত আপোনালোকে লগ পাব ক্ৰাইম ৰিপৰ্টাৰ অৰিন্দম ওৰফে আমাৰ সকলোৰে মৰমৰ জুবিন দা জুবিন দাক আমাৰ ফালৰ পৰা মৰমৰ এটা উপহাৰ আগবঢ়াইছো জুবিন দা দুআষাৰ ক'ব আপুনি সিনেমা মই এটা বহুত বেছি জড়িত সিনেমাৰ লগত আৰু আগতে জড়িত আছিলোঁ বাৰু আগতে এজ এ মিউজিক ডিৰেক্টৰ এতিয়া এক্টিং কৰি আছো নিজে বনাই আছো মনজিতৰ লগত প্ৰথম কাম কৰিলোঁ আৰু খুব সুন্দৰ ডিৰেক্টৰ ক্ৰিয়েটিভ আৰু অলপ ভয় কৰে মোক খালি দেখাত ডাঙৰ হ'লে কি হ'ব ভয় কৰে কিন্তু নাই জুবিন দা সন্মুখত আহি গ'লে মই নাৰ্ভাছ হৈ যাওঁ নাই ইজ এ ভেৰি গুড ডিৰেক্টৰ আৰু তেওঁৰ কাটিং চাটিং বৰ ধুনীয়া এডিটিঙো ভাল জানে চ' ৰাজনীতি মই ভাবোঁ এখন ধুনীয়া চিনেমা হ'ব আৰু কেইবাখনো ডাঙৰ ডাঙৰ চিনেমা আমি কৰি আছো একেলগে চবে মিলি জুলি ৰাজনীতি আছে ডক্টৰ বেজবৰ আছে মই এখন কৰিম চিকাৰ বুলি সেইখন লণ্ডনত শ্বুটিং হ'ব মই জানুৱাৰী আকৌ লণ্ডন গুচি যাম এক মাহৰ কাৰণে
তাৰপিছত নিজৰ আছে মোৰ ৰৈ ৰৈ বিনালে, সেইখন মই এনাউন্স কৰা নাই, আজি প্ৰথম কৰিছোঁ যোৰহাটত। চ' আৰু প্ৰত্যেকখন চিনেমাত মই বেলেগ বেলেগ কেৰেক্টাৰ কৰিছোঁ, মোৰ সেইটোৱে ভাল লাগিছে যে মই ডক্টৰ বেজবৰুৱাত এজন বেলেগ কেৰেক্টাৰ, ইয়াৰ চিনেমাত এজন বেলেগ কেৰেক্টাৰ, চিকাৰত মই আদিবাসী ল'ৰা এজন কৰিম, তাত একদম বেলেগ কেৰেক্টাৰ। ৰৈ ৰৈ বিনালেত মই কি কৰিম সেইটো নকওঁ এতিয়া, দ্যাটছ এ ছাৰপ্ৰাইজ। চ' ধুনীয়া ধুনীয়া চিনেমা কৰি আছোঁ, সকলোৱে চাবলৈ আহিব। আৰু যোৱাটো সেইদিনা মই আহিলোঁ, ইলি হল অপেনিং কৰিলোঁ, ইমান দিনৰ মূৰত ইমান ধুনীয়াকৈ আকৌ হলটো বনাইছে, মোৰ দেখি ভাল লাগি গ'ল। চ' সকলোৱে আহিব, চিনেমা চাব আৰু আমাক সহযোগিতা কৰিব যাতে আমি আৰু চিনেমা বনাব পাৰোঁ, সেইটোৱে ডাঙৰ কথা। গোটেই অসমৰ আৰু যোৰহাটৰ মানুহৰ চিনেমা চোৱাৰ এটা টেণ্ডেঞ্চি আছে, মই জানো। আগতে মই নিজেও আগতে চাইছিলোঁ, মোৰ মাৰ লগত, দেউতাৰ লগত, এতিয়াও চাই সকলোৱে। আৰু মই যিকেইখন চিনেমা কৰিছোঁ, যোৰহাটৰ পৰা আটাইতকৈ বেছি কালেকশ্যন পাইছোঁ, অলমষ্ট ইটছ এ ৰেকৰ্ড। লাইক চ' সকলোকে আকৌ আহ্বান জনাইছোঁ, অসমীয়া চিনেমা চাব, আমি চিনেমা বনাই থাকিম ভাল ভাল আপোনালোকৰ কাৰণে, গান কৰি থাকিম, নতুন নতুন কাম কৰি আছোঁ, সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। থেংক ইউ যোৰহাট, থেংক ইউ, লাভ ইউ। সকলোকে ধন্যবাদ জনাইছোঁ। অহা 23 ডিচেম্বৰ তাৰিখে ৰাজনীতি আহি আছে আপোনালোকৰ ওচৰৰ ছবিগৃহত, আশা কৰোঁ আপোনালোকে মৰম জনাব, সঁহাৰি জনাব। এনেদৰে আমি কাম কৰি যাম। আৰু মোৰ সৌভাগ্য, জুবিনদাৰ 2খন ছবি, ডক্টৰ বেজবৰুৱা আৰু ৰাজনীতি, 2খনতে মই জড়িত হৈ আছিলোঁ। য়েছ, ডক্টৰ বেজবৰুৱাটো হি ৱাজ দ্য চিফ এছিষ্টেণ্ট ডিৰেক্টৰ, নিপন দা, আমাৰ মৰমৰ নিপন দাৰ লগত। চ' 2খন বেক টু বেক আমি একেলগে কাম কৰিছোঁ, চ' সেইকাৰণে মৰমটো বেছি হৈ গ'ল। থেংক ইউ, থেংক ইউ, থেংক ইউ ভেৰি মাছ। ধন্যবাদ। ৰাজনীতি চাব, ট্ৰেইলাৰটো আকৌ এবাৰ যদি পাৰে প্লে কৰি দিব নেকি? ৰাজনীতি নকৰিব, ৰাজনীতি চাব। প্ৰশ্ন আছে, অজস্ৰ প্ৰশ্ন। মই ইয়াৰ ইণ্টাৰভিউ দিবলৈ আহিছো, মোক ইণ্টাৰভিউ কৰিবলৈ তুমি কোনহে? টিভিত সেইকেইটা কথা ক'বলৈকে ইমানবোৰ কিতাপৰ প্ৰয়োজন নাই নহয়। কিমান বাৰ কলো বোলো মোৰ টিকাৰ কামত লাগ নাই, তেওঁ সাংবাদিকহে হ'ব। विपन्न विखन्न देश पत्थर माटी गली तेरा क्या होगा करिया। ৰাজনীতি মোৰ প্ৰেম, ৰাজনীতি মোৰ ভাল পোৱা। উপায় নাই বন্ধু, ইয়াকে কয় কি সময়ৰ খেল। I understand. I can do anything. এটা মামুলি জার্নালিস্ট হয়ে নহয় ছাৰ, মুখৰ ৰিপৰ্টিং বহুত কৰিছোঁ। কি কৰিবি বন্ধু, এয়া সময়ৰ খেল, গেম অফ টাইম। প্রতিবারের উত্তরে এইবার পড়িব রাজ্যের বিকাশ। চেক। তেন্তে অব্যাহত ৰাখো আজিৰ সন্ধিয়াৰ আমাৰ যিমান কলা কুশলী আহি আপোনালোকক বাবে উপস্থিত হৈছেহি। এইবাৰ আমি আকৌ আগবাঢ়িব লৈছো আৰু কিছুমান ধুনীয়া গান শুনিম। এবাৰ কাক বিচাৰিছে আপোনালোকে কওক। আমি গেছ খেলো অকমান। কাক বিচাৰিছে?
Zubeen da Zubeen da ase. Zubeen da birthday babe Zubeen da আমি একদম লাষ্টলে ৰাখিছো আৰু কমকে ৰাখিছো কাৰণ বাৰ্থডে দিনাখন বেছিকৈ কষ্ট দিবলৈ নাপায় কিন্তু তাৰ আগতে we have many artists lined up so আমি বিচাৰিছো আপোনালোকে গেছ কৰক মই হিন্ট এটা দিব পাৰো হিন্ট নিদিবি একো চাও তুমি গম পাই নাপায় alright ভাল পাব খোজো আকৌ এবাৰ কোন অলপ জোৰকে Correct! Probeen Bora! আমাৰ মাজত আহি উপস্থিত হৈছে প্ৰবীণ এতিয়া প্ৰবীণক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছো কাৰণ এতিয়া প্ৰবীণে আগবঢ়াব আপোনাৰ কাৰণে বহুতো ধুনীয়া গীত আৰু প্ৰবীণৰ গীত সঁচাকে মই যেতিয়া ড্ৰাইভ কৰোঁ বা কোৱা যাওঁ প্ৰায় শুনো মোৰ প্লেলিষ্টত থাকেই So he's one of my favorite singers. Probeen, ready? I love you, bro. Good luck. Please, come on, everyone. আৰু প্ৰবীণ মঞ্চত আহি পৰিৱেশন কৰাৰ আগতে কেইজনমান ব্যক্তিক আমি ধন্যবাদ জনাব বিচাৰো যিয়ে গুৰিৰ পৰা এতিয়ালৈকে তেওঁলোকে যিমান কষ্ট কৰিছে হয়তো আজি সন্ধিয়া আমি উপভোগ কৰিব পাইছো এই সকল ব্যক্তিৰ কাৰণে সো তেওঁলোকৰ নামসমূহ মই ঘোষণা কৰিব গৈছো এবাৰ প্লিজ আপোনালোকে জোৰদাৰ হাত চাপৰি বজাই তেওঁলোকক ধন্যবাদ জনাব অংকুৰ বৰুৱা নিপন তালুকদাৰ শ্যামন্ত গৌতম সঞ্জীৱ নৰেন Surya Cements, Ayush Chandra Hospitals, Mr. Rajesh Bhuya, Santanu Borua, Mridul Phukon. Special thanks to District Administration Jorhat, Jorhat Fan Club, Superintendent of Police Jorhat, DC Jorhat, Jorhat District Sports Administration, আৰু Municipality Administration. আপোনালোকৰ সকলোৰে সহযোগিতাৰ বাবেহে আজি আমি ইমান ধুনীয়াকৈ এই প্ৰগ্ৰামটো উপভোগ কৰিব পাৰিছো আৰু আজি এইটো সম্ভৱ হৈছে অকল আপোনালোকৰ বাবে তেওঁলোকে শুনি আছে গতিকে হাত চাপৰিয়ে তেওঁলোকক ধন্যবাদ জনোৱা হওক আৰু প্ৰবীণ ইয়াতে ৰৈ আছে মৰমেৰে আকৌ এবাৰ প্ৰবীণক আমি মঞ্চলৈ মাতোৱা হওক জোৰদাৰ হাত চাপৰিয়ে প্ৰবীণক আমি মঞ্চলৈ আদৰো Ladies and gentlemen, Probeen Bora for you! Chick, 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 chick. আৰু অলপ জোৰকে শুনি আছে প্ৰবীণে প্ৰবীণ ready
ই প্ৰবীণ মোক বৰ ধুনীয়া দুটা গান গোৱাইছে
ভাল কম্পোজাৰ হয় কি গান গাইছিল তই অধৰে আৰু ভবাই নাছিলো ভবা নাছিলো অকণমান গাচোন অকণমান গাই দে তোমাৰ ডুৱেট হয় এইটো বৰ ধুনীয়া গান মই 3টামান গান গাইছে বৰ ধুনীয়া গান ভবাই নাছিলো তোমাৰ বুকু সপোনবোৰো যেন দেখাই নাছিলো কেতিয়াও তোমাক এনে মিনি স্কাৰ্ট পিন্ধা আমি কি কৈছো দেখাই নাছিলো কেতিয়াও তোমাক এনে মিনি স্কাৰ্ট পিন্ধা মোৰ মুখস্থ নাই গান ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকু সপোনবোৰো যে সাৰে থাকে মোৰ বাবে তোমাৰ হিয়া প্ৰীতিৰ ভোৰে থাকে লিখি লিখি থোৱা অলেখা কবিতাৰ শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ হিয়া মৰম বুদু থাকে থাকে লাইফবোৰ জানিলে ভাল লাগিব সকলোৰে মায়া জাগি উঠে প্রজাপতি রোদে যাবে আহিলে চুন তারা বোরে তুষার খামরে আখিতে লোক তোমাকে জীবনে তুমি যেমন জিয়া ভবাই নাছিলো মোৰ বাবে তোমাৰ হিয়াৰ মৰম বুদু থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়াৰ প্ৰীতিৰ ভোৰে থাকে ভবাই নাছিলো মোৰ বাবে তোমাৰ হিয়া মৰম বুদু থাকে Thank you. মোৰ এটা গীত শুনিছেনে
ভাল পাব খোজো আকৌ এবাৰ বুলি এটি গীত কৰিছিলোঁ, সৰু কৰিছিলোঁ মই আৰু গাইছিলোঁ মই। সংগীত কৰিছিলে মোৰ খুব ভাল বন্ধু বিদু ভৱনে আৰু লিখিছিলে পাপলু চেতিয়াই। সেই গীতটি মানুহে আঁকোৱালি লৈছে, মৰম দিছে, বিৰাট ভাল লাগিছে। গাব পাৰিনে? গাব পাৰিনে? এতিয়া যে তুমি দূৰ ধোঁৱাতেই গলিছা মোৰ হৃদয় ৰঙীন ভাবনি নিচুকাই নিজকে নিজে কিছু সপোন তুমি যে মোৰ আপোন তোমাতেই হেৰাও মই ধাৰাসাত তোমাকে বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ তুমি আঁতৰি যোৱাৰ খবৰ শুনি ঘৰা পাত সেমেকি উঠে তুমি চুপি থকাৰো বুজি গীতাৰত আঙুলি কপে ঘৰা পাত সেমেকি উঠে তুমি চুপি থকাৰো বুজি গীতাৰত আঙুলি কপে পুৱতি হৈছিল তোমাৰে মাত এতিয়াৰে মোৰ ৰাতি এতিয়া যে তুমি ধোঁৱাতেই গলিছা মোৰ হৃদয় ৰঙীন ভাবনি নিচুকাই নিজকে নিজে কিছু সপোন তুমি যে মোৰ আপোন তোমাতেই হেৰাও মই ধাৰাসাত তোমাকে বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ ধন্যবাদ। কেনেকুৱা লাগি আছে? আমি প্ৰবীণক ভাল পাওঁ হয় নহয়? তেওঁ দেখুৱাই দিয়ক, এবাৰ জোৰকে চিঞৰি দিয়ক প্ৰবীণৰ বাবে। থেংক ইউ প্ৰবীণ। আৰু এইখিনিতে মই মঞ্চত বেইনচিদাক আহিবলৈ অনুৰোধ জনাইছো। বেইনচি মোহন শৰ্মা, বেইনচিদা এটা বিৰাট ধুনীয়া উপহাৰ তেওঁ আগবঢ়াইছে। ফটোত জুবিন গাৰ্গ, এলবামটোৰ নাম সেইটো। কিন্তু তাৰ আগতে
আৰু তাৰ আগতে আমি প্ৰবীণক এবাৰ আকৌ মঞ্চত মাতিছো। প্ৰবীণক ধন্যবাদ জনাবৰ কাৰণে মই অংকুৰাক মঞ্চত আহিবলৈ অনুৰোধ জনাইছো। তেওঁক চিনাকি কৰা এতিয়া পৰিচয় নাই। চ' এখন স্মাৰক পত্ৰ আমাৰ তৰফৰ পৰা প্ৰবীণলৈ উপহাৰ হিচাপে দিব বিচাৰিম। Thank you, Praveen. Yeah, Probinole for his performances today, and আমি সকলোৱে প্ৰবীণক ভাল পাওঁ। যেতিয়া ড্ৰাইভ কৰিছা লং ড্ৰাইভ, especially প্ৰবীণৰ কাৰণে শুনো সকলোৱে। So Probin, thank you so much. You're doing amazing, and good luck for your future. Thank you so much. Thank you, Praveen. Thank you. আৰু এইখিনিতে এই কনচেপ্টৰ বিষয়ে মই বেঞ্চিলা পৰা শুনিব বিচাৰিম। নমস্কাৰ। কনচেপ্টটো আছিলে যে জুবিন গাৰ্গৰ ফটোবিলাক আমি হিষ্টৰিকেল অৱস্থাত পাওঁ, একেলগে নাপাওঁ। তো বিভিন্ন ধৰণৰ ফটোগ্ৰাফ যিবিলাক আমাৰ ফটোগ্ৰাফাৰ বন্ধুসকলে দিছে, জুবিন গাৰ্গ ভাল পায়, বিভিন্ন এংগেলত তোলা ফটো, তেওঁৰ কিছুমান পুৰণি ফটো আছে। এই কালেকশ্যনখন আমি এমাহমান পিছত ৰিলিজ কৰিম আৰু এই কালেকশ্যনখন আমি এমেজনত দিম। যিসকলক লাগে, যোনে বিচাৰে জুবিন গাৰ্গৰ ফটো সম্বলিত এই ফটো জুবিন গাৰ্গ এই বুকলেটখন তেওঁলোকে ৰাখিব পাৰিব। উদয় কৈ দিব। আৰু এই বুকলেটখন পাব্লিছ কৰিছে গৰিমা প্ৰকাশন, ৰাজগড়, গুৱাহাটী। আৰু প্ৰিন্সিদাই গোটেইখিনি আগ ধৰিছে। তাৰপৰা ধন্যবাদ জনাইছো সুৰজিত চক্ৰৱৰ্তী আৰু বহু কেইজন ফটোগ্ৰাফাৰে ফটো ক্লিক কৰিছিলে। তেওঁলোকৰ ফটো আছে, যেনে উৎপল দত্ত, অনুপ বৰুৱা, কমল বৰ্মন, অনুপম হাজৰিকা, বিজু বড়ো, ষ্টিফেন, দীপাংকৰ, বিক্ৰম বৰপাত্ৰ আদি কৰি। আৰু আপোনালোকে এই ফটোসমূহ বিচাৰি পাব এমেজনত। যদি আপোনালোকক লাগে, আপোনালোকে অতি শীঘ্ৰে এয়া এমেজনত মুকলি কৰা যাব। Thank you. Thank you, প্ৰিন্সিদা। বহুত বহুত ধন্যবাদ। এখন আছিল এখন মেমৰ। আমি যিহেতু বিভিন্ন জেগাত বিভিন্ন ফটোজ পাই থাকো, কিন্তু সকলো একেলগে কালেক্ট কৰা যিহেতু সম্ভৱ নহয়, তাৰ বাবে we have put it all together and this is one, and আজি আমি অফিচিয়েলি তেখেতৰ জন্মদিনত তেখেতৰ বাৰ্থডে অফিচিয়েলি ৰিলিজ কৰা হ'ল। আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে নৱেম্বৰ এই বিশেষ দিনটো আমি প্ৰত্যেক বছৰে সৃষ্টিৰ দিন হিচাপে, কিয়নো জুবিন গাৰ্গে সদায় সৃষ্টিৰ বাবে সদায় চেষ্টা কৰে, প্ৰত্যেকটো ক্ৰিয়েটিভ ৱৰ্কৰ বাবে চেষ্টা কৰে আৰু অহৰহ কৰি আছে প্ৰত্যেক দিনাখনে। গতিকে এই বিশেষ দিনটোৰ পৰা আমি সৃষ্টিৰ দিন হিচাপে উদযাপন কৰিম। জুবিন গাৰ্গৰ জন্মদিনৰ এই 50তম দিনটোত আজি আমি আমাৰ ফালৰ পৰা আন্তৰিকভাৱে ঘোষণা কৰিছোঁ, আপোনালোকেও আমাৰ সৈতে সহযোগ কৰিলে ভাল লাগিব। আমি আয়োজন কৰিম জুবিন গাৰ্গৰ জন্মদিন সৃষ্টিৰ দিন। তেন্তে বলক পলম নকৰি আগবাঢ়ো আমাৰ পাৰফৰ্মেন্সৰ মাজলৈ। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ, বিৰাট ভাল লাগে এটা জমনি কেছ আছে। মই তেওঁ আহিলে তেওঁ অলপ পাতিম। তেওঁক নীলোৎপল বৰাই বৰ ধুনীয়াকৈ মাতে, কি বুলি মাতে আমি আপোনালোকক জনাম। এবাৰ জোৰদাৰ হাত চাপৰি আহক, আমি সকলোৱে স্বাগত জনাম মন্টুমণি। মন্টুমণি, মন্টু ভয় খাইছা নে ভাও খাইছা? ভয়। প্ৰুভ ইট। মন্টুমণি ক'ত আছা? জলদি আহা। ই চাগে উধাটো খাই আহিব এতিয়া যদি শুনিছে, সি ৰাম মাতি দিলে। মন্টুমণি
তাক নিলুপলে মাতে বোলে মনদাক বিচৰা হৈছে মঞ্চত মনদা ক'ত আছে মন আছে মন আমাৰ মনত আছে মন হাই মনদা আহক সমীৰ ক'ত আহা আকৌ ৰিজুদা আহক হৰেশ্বৰা ক'ত আছে আহক চিন্তু আপুনি এনেকৈ কৈলে আপোনাৰ লগৰ মই মাতিছো চিন্তু আমি চব কৰি দিম কেকটো এবাৰ লিড কৰি ল'ব দিয়ক কেণ্ডেলছখিনি সকলোকে এটি লাইনটো নহ'ব বাৰু চাৰ্কল semi-circle. Special like to thank Tanya for this beautiful cake. Ebar jorke hat saboi Tanya karone for this amazing cake. It looks so delicious. Ar iman dhuniya. Blow the candles. Ekaloge. Happy birthday to you. Happy birthday to you. Happy birthday dear Z. Happy birthday to you. Oh yes, ekhine kobole paislu. I'm so sorry. Sithara gole ha. Zubeen Dar ataitকৈ important manu, the manager. Siddharthৰ আজি birthday এবাৰ জোৰকে সিদ্ধাৰ্থক আমি সকলোৱে উইশ কৰো. Happy birthday bro, মই একদম পাহৰি আছিলো.
তেন্তে আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ো কেকটো আমি বেকষ্টেজত ভালকৈ খাব লাগিব দিগন্তদাই খাই লওক তাৰপিছত আমি কেকটো লৈ যাওঁ দিগন্তদা এতিয়া কেক খাবলৈ গৈ আছে ইতিমধ্যে আপোনালোকে দেখা পাইছে কেকটো খাই দিয়ক ফটোটো লওক দিগন্তদাই কেক খাই আছে ঠিক আছে ধন্যবাদ সকলোকে থেংক ইউ এভৰিৱান ফৰ গৌতম দাই কৈছে মুখ লাগিব এনেকৈ খালটো লাগিবই ন আৰু চবতকৈ আপুনিয়ে খাই পেলাই আপুনিয়ে ৰখি খাই দেখুৱাইছে মুখ লাগিব ভেদদাই বহুদিন কেক খোৱা নাছিলে আমিয়ে পোৱা নাই হা পাব সকলোৰে বাবে কেক আছে এণ্ড থেংক ইউ এভৰিৱান ফৰ জইনিং ইন দ্য কেক চেলিব্ৰেশ্যন এণ্ড পাৰ্টিচিপেটিং এতিয়া মই তেলেগুত কম দেই স্পীকাৰৰ পৰা নামি যাবৰ কাৰণে প্লিজ বুজি পাইছে নামি যাওক বেয়া নাপাব আপোনালোকক ভালৰ কাৰণে কৈ আছোঁ কেনেবাকৈ যে স্পীকাৰটো পৰে তেন্তে আমাৰ গাত দায় দুখ নহ'ব আপোনালোকৰ প্লিজ স্পীকাৰটো মানে গানটো আমাৰ চাউণ্ডবোৰ শুনিবলৈহে দিয়া হৈছে তাতে উঠি পেলাই বগাবলৈ আমি বুজি পাইছোঁ প্লিজ অলপ সহযোগ আমাকো কৰক জুবিন দাৰ বাবে এটা স্পেচিয়েল এভি আমি তৈয়াৰ কৰি আনিছোঁ এবাৰ এভিটো বজাই দিব লাগে প্লিজ আৰু প্লিজ স্পীকাৰ পৰা নামি দিয়ক ইউডি আৰু আমাৰ য়াংকি দুইগৰাকীক মানে চবেই ইহঁতক অথনিৰ পৰা পাই আছে কিন্তু কেক দি পিছ কোনো খোৱা নাই মই খুৱাই দিছোঁ so kind of you দীৰ্ঘায়ু হোৱা অ'কে মোৰ মুখকে কেক খালি ঠিকে আছে আপোনালোকে প্লিজ স্পীকাৰ পৰা নামি দিয়ক বেয়া নাপায় যদি প্লিজ কেন উই হেভ দি এভি প্লিজ জুবিন দা এইটো আপোনাৰ কাৰণে হ্যাপি বাৰ্থডে গলিদা হ্যাপি বাৰ্থডে গানগানামা আজি যাবলৈ বৰ মন আছিলে কিন্তু যাব নোৱাৰিলোঁ কামৰ তাগিদাত সেইকাৰণে বিৰাট মিছ কৰিছোঁ আমি আজি তাত থাকিব পৰা নাই তথাপি ইয়াৰ পৰাই আমি শুভেচ্ছা জনাইছোঁ ভালকৈ থাক সদায় হেপী হৈ থাক সৃষ্টি কৰি যা আৰু যোৰহাটবাসীলৈও মৰম জনালোঁ বাই 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 Go to Jorhat, your time, and make the most of it. ধন্যবাদ আৰু এইখিনিতে সমূহ যোৰহাটবাসী ৰাইজ লগতে যিসকলে মিডিয়া থ্ৰু আমাক চাই আছে আজি 18 নৱেম্বৰ এই দিনটি অসমত যাতে জনাজাত হওক সৃষ্টি দিন হিচাপে গতিকে আমি প্ৰত্যেক বছৰে 18 নৱেম্বৰ সৃষ্টি দিন হিচাপে পালন কৰিম তাৰ বিষয়ে সমীৰে বেছি ভালকৈ ক'ব আমি আজি জুবিন গাৰ্গৰ 50তম জন্মদিন যোৰহাটত পালন কৰিছোঁ একেলগে 50 বছৰীয়া যদিও জুবিন গাৰ্গ হৈছে কেৱল সময়ৰে 50 বছৰ পাৰ কৰিছে কিন্তু জুবিন গাৰ্গে কয় যে মোৰ বয়স 30 বছৰ হৈছে যি নহওক আমি যোৰহাটত থাকি আজি এই সময়ত আপোনালোক সকলোৰে সৈতে এটা বিশেষ কথা আপুনি নয়নদাই কোৱাৰ দৰে মই একেলগে মিলাই পেলাই এটা কৰিব খুজিছোঁ যে 18 নৱেম্বৰ এই বিশেষ দিনটো আমি প্ৰত্যেক বছৰে সৃষ্টিৰ দিন হিচাপে কিয়নো জুবিন গাৰ্গে সদায় সৃষ্টিৰ বাবে সদায় চেষ্টা কৰে প্ৰত্যেকটো ক্ৰিয়েটিভ ৱৰ্কৰ বাবে চেষ্টা কৰে আৰু অহৰহ কৰি আছে প্ৰত্যেক দিনাখনে গতিকে এই বিশেষ দিনটোৰ পৰা আমি সৃষ্টিৰ দিন হিচাপে উদযাপন কৰিম জুবিন গাৰ্গৰ জন্মদিনৰ এই 50তম দিনটোত আজি আমি আমাৰ ফালৰ পৰা আন্তৰিকভাৱে ঘোষণা কৰিছোঁ আপোনালোকেও আমাৰ সৈতে সহযোগ কৰিলে ভাল লাগিব আমি আয়োজন কৰিম জুবিন গাৰ্গৰ জন্মদিন সৃষ্টিৰ দিন তেন্তে বলক পলম নকৰি আগবাঢ়ো আমাৰ পাৰফৰ্মেন্সৰ মাজলৈ এবাৰ মই মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ বিৰাট ভাল লাগে এটা জমনি কেছ আছে মই তেওঁ আহিলে তেওঁ অলপ পাতিম তেওঁক নীলোৎপল বৰাই বৰ ধুনীয়াকৈ মাতে কি বুলি মাতে আমি আপোনালোকক জনাম এবাৰ জোৰদাৰ হাত চাপৰি আহক আমি সকলোৱে স্বাগতম জনাম মন্টুমণি মন্টুমণি মন্টু ভয় খাইছা নে ভাও খাইছা ভয় Prove it. মন্টুমণি ক'ত আছে জলদি আহা
ই চাগে উধাটো খাই আহিব এতিয়া যদি শুনিছে সি ৰাম মাতি দিলে মনটো মনি তাক নিলুপলে মাতে বোলে ধুনীয়া গান ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকু সপোনবোৰ যে সাৰে থাকে দেখাই নাছিলো কেতিয়াও তোমাক এনে মিনি স্কাৰ্ট পিন্ধা ৰূপতে কি কৈছো দেখাই নাছিলো কেতিয়াও তোমাক এনে মিনি স্কাৰ্ট পিন্ধা ৰূপতে মোৰ মুখস্থ নাই গানটো ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰ যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়া প্ৰীতিৰ ঢৌবোৰেও খেলি থাকে লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ হিয়াৰ মৰমবোৰো সাৰে থাকে লাইটছবোৰ জ্বলাইলে ভাল লাগিব সকলোৰে তুমি চুলে শুন মায়া জাগি উঠে তুমি যে প্ৰজাপতি ৰ'দে জানে তুমি হাঁহিলে জোন তৰাবোৰে পোহৰ সামৰে আউশীতে শেষ উশাহে ল'ব তোমাতেই জিৰণি তুমি যে মোক আধাৰিখা জীয়া কাহিনী ভবাই নাছিলো মোৰ বাবে তোমাৰ হিয়াৰ মৰমবোৰো সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়া প্ৰীতিৰ ঢৌবোৰেও খেলি থাকে
ভবাই নাছিলো মোৰ বাবে তোমাৰ হিয়াৰ মৰমবোৰো সাৰে থাকে। Thank you.